দীপাংকৰ ফুড চেনেললৈ স্বাগতম জনাইছোঁ। আজি ধুনীয়াকৈ ৰেচিপি এটা বনাই দেখাম আপোনালোকক। মটন কাৰী বনাই দেখাম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট আৰু চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰেই নাপাহৰিব। এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। হেল্ল' গাইজ, কেৰাহীটো গৰম হোৱাৰ কাৰণে আমি মিঠাতেল এড কৰি দিছোঁ। ইতিমধ্যে তেলখিনি গৰম হোৱাৰ কাৰণে ডাঙৰ ইলাচি এটা আৰু সৰু ইলাচি 5টা দিছোঁ। তাৰপিছত লং, ডালচেনি কেইডোখৰমান দি দিছোঁ গাইজ। লগতে আমি পিঁয়াজ প্ৰায় আধা কেজিমান আমি কাটি লৈছোঁ, সেইখিনি হত এড কৰি দিছোঁ গাইজ। আৰু 5টা কেঁচা জলকীয়া আমি কাটি লৈছোঁ, সেইখিনিও দি দিছোঁ। মাজতে ফালি ফালিহে দিছোঁ। আৰু লগতে আদা নহৰুখিনি পেষ্ট কৰি লোৱা সেইখিনিও দি দিছোঁ গাইজ। আৰু শুকান জলকীয়াখিনি পেষ্ট কৰি লৈছিলোঁ, সেইখিনিও দি দিম। এনেকৈ এতিয়া আমি 5 মিনিটমান ভাজি ল'ব লাগিব। পিঁয়াজখিনি ব্ৰাউন কালাৰ হোৱাৰ লগে লগে আমি মাংসখিনি এড কৰি দিম। আৰু লগতে নিমখ 2 চামুচ দি দিছোঁ আৰু হালধি পাউডাৰ 3 চামুচমান দি দিছোঁ গাইজ। জিৰা পাউডাৰ অলপ দি দিছোঁ গাইজ। এতিয়া আমি মাংসখিনি এড কৰি দিছোঁ। এনেকৈ আমি 20 মিনিটমান ফ্ৰাই কৰি থাকিব লাগিব মিডিয়াম হিটত। কাশ্মীৰী পাউডাৰ এড কৰি দিছোঁ গাইজ। নিজৰ সোৱাদ অনুসৰি দি দিব। আৰু মিট মছলা দি দিছোঁ। লগতে হালধি পাউডাৰ দি দিছোঁ গাইজ। আৰু 1 চামুচ নিমখ দি দিছোঁ। এতিয়া আমি টেঙা দৈ অলপ দি দিম, প্ৰায় 150 গ্ৰামমান।
আমি কাটি থৈ দিয়া আলুখিনি এড কৰি দিছোঁ গাইছ। এনেকৈ আমি এতিয়া প্ৰায় 20 মিনিটমান ভাজি থাকিব লাগিব গাইছ। তাৰপিছত আমি পানী এড কৰি দিম। প্ৰায় 20 মিনিটমান ভজাৰ পিছত এতিয়া আমি পানীখিনি এড কৰি দিম গাইছ। এতিয়া আমি আকৌ 30 মিনিটমান উতল দিব লাগিব জুইকুৰা টানকৈ লগাই। এতিয়া আমি নিমখ অলপ এড কৰি দিছোঁ আৰু লগতে হালধি পাউডাৰ আৰু মিট মছলা অলপ আৰু কাশ্মীৰী পাউডাৰখিনিও এড কৰি দিম গাইছ। আপোনালোকে মোৰ নিচিনাকৈ এনেকৈ ঘৰতে বনাই খাবলৈ চেষ্টা কৰিব। আলুখিনি আমি ভাঙি লৈ এড কৰি দিছোঁ গাইছ। এনেকৈ আমি আকৌ 20 মিনিটমান উতল দিব লাগিব গাইছ। এতিয়া আমি গৰম মছলাখিনি এড কৰি দিম। তাৰপিছতে আমি 5-10 মিনিটমান উতল দিয়াৰ পিছত আমাৰ ৰেচিপিটো কমপ্লিট হৈ যাব। অলমষ্ট আমাৰ ৰেচিপিটো কমপ্লিট হৈ গৈছে গাইছ। আপোনালোকে এনেকৈ ঘৰতে বনাই খাবলৈ চেষ্টা কৰিব গাইছ। হেল্ল' গাইছ, আমাৰ ৰেচিপিটো আজি কমপ্লিট হৈ গ'ল। আপোনালোকে এনেকৈ ঘৰতে বনাই খাবলৈ চেষ্টা কৰিব আৰু যদিহে ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ একেবাৰেই নাপাহৰিব আৰু চেনেলটি ছাবস্ক্ৰাইব কৰি দিব গাইছ। তেন্তে পুনৰ এটা নতুন ভিডিঅ' সৈতে আপোনালোকৰ মাজলৈ আহিম। এতিয়ালৈ বাই বাই গাইছ।